Everyone, welcome to my YouTube channel Let's Know. দৰ্শকসকল মোৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যে সৰল অংক সৰল গণিত কি ধৰণে কৰা হয়। প্ৰথমতে জানিব লাগিব বদমাছ ৰুলটো। দৰ্শকসকল বদমাছটো সৰল বা সিম্পলিফিকেশ্যনৰ এটা সংলগ্ন প্ৰক্ৰিয়া আৰু এই বদমাছ ৰুল বুলি ক'লে ইয়াতে বদমাছ শব্দটোৰ যি 6টা আখৰ আছে প্ৰতিটো শব্দই প্ৰতিটো আখৰে একোটা প্ৰক্ৰিয়া বুজাইছে। যেনে বদমাছৰ বি ফৰ ব্ৰেকেট, অ' ফৰ অফ, ডি ফৰ ডিভিজন, এম ফৰ মাল্টিপ্লিকেশ্যন, এ ফৰ এডিশ্যন এণ্ড এছ ফৰ ছাবষ্ট্ৰেকশ্যন। দৰ্শকসকল এই বদমাছ ৰুলৰ সহায়ত ইয়াত লিখা এই অংকটো বা গণিতটো মই সৰল কৰিম, চিম্পলিফিকেশ্যনত আগবাঢ়িম। দৰ্শকসকল ইয়াতে দিয়া আছে 21 + 4 - 3 অফ 2 উইদিন ব্ৰেকেট 9 / 3। দৰ্শকসকল এতিয়া বদমাছ ৰুলৰ হিচাপত আমি কোনটো প্ৰথমতে প্ৰক্ৰিয়া ইয়াতে অনুসৰণ কৰিব লাগিব। প্ৰথমতে ব্ৰেকেট আছে, ব্ৰেকেটৰ ভিতৰত আছে 9 / 3। গতিকে তলৰ লাইনত আমি লিখিলোঁ 21 + 4 - 3 × 2 আৰু ইয়াতে অফৰ হৈ আমি ইনটু লিখিলোঁ। গতিকে 2 উইদিন ব্ৰেকেট 9 / 3। নেক্সট লাইনত হ'ব 21 + 4 - 3 আৰু 9 / 3 হ'ল 3। গতিকে ছেকেণ্ড লাইনত আহিব, নেক্সট লাইনত আহিব 21 + 4 - এই তিনিটা 3 × 2 × 3 পূৰণ কৰিলে হ'ব 18। অৰ্থাৎ আমি বদমাছ ৰুলৰ মতে আমি কোনটো ইয়াতে প্লাছ মাইনাছ আৰু ইনটু কোনটো প্ৰক্ৰিয়া আগতে কৰিম। আগতে আছে ডিভিজনটো হৈ গ'ল, ইয়াৰ পিছত আছে মাল্টিপ্লিকেশ্যন। গতিকে আমি এই ইয়াতে উইদিন ব্ৰেকেটৰ ভিতৰত থকা ডিভিজনৰ পিছত আমি মাল্টিপ্লিকেশ্যন প্ৰক্ৰিয়াটো কৰিলোঁ আৰু মাল্টিপ্লিকেশ্যন 3 × 2 × 3 এইখিনি কৰাৰ পিছত আমি 18 পালোঁ। এতিয়া ইয়াতে প্ৰক্ৰিয়া দুটা আছে 21 + 4 - 18 প্লাছ এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যন প্ৰক্ৰিয়া দুটা আছে। কোনটো আগতে হ'ব? ইয়াৰ ভিতৰত হ'ব আমাৰ আগতে এডিশ্যন। গতিকে আমি 21 + 4 = 25 পাম আৰু -18। তাৰপিছত যিটো লাষ্টৰ প্ৰক্ৰিয়া প্ৰচেছ সেইটো হ'ব কি ছাবষ্ট্ৰেকশ্যন। গতিকে 25 - 18 = হ'ব 7। এনচাৰটো হ'ব 7। দৰ্শকসকল আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে আপোনালোকে মোৰ নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।